নমস্কাৰ আজি যোৱা কেইমাহমানৰ পৰা মই এনেকুৱা কিছুমান ডায়াবেটিছৰ পেশেন্ট পাইছোঁ যিসকলে মোক আহি পেলাই কৈছে যে তেখেতসকলে ভাত বা ৰুটি বা যিকোনো কাৰ্বহাইড্ৰেট থকা খাবলৈ বন্ধ কৰি দিছে কাৰণ তেখেতসকলে সোশ্যাল মিডিয়াত দেখিছে বা ক'ৰবাত পঢ়িছে বা কিছুমান মানুহৰ মুখত শুনিছে যে ভাত ৰুটিৰ পৰা যিহেতু গ্লুক'জ বা সুগাৰটো আহে সেইকাৰণে তেখেতসকলে ভাবিছে যে ভাত বা ৰুটিটোৱে খোৱা বন্ধ কৰি দিও আমাৰ সুগাৰটো নাবাঢ়িব কিন্তু আপোনালোকে জানেনে আমাৰ সুগাৰটো যে আচলতে শত্ৰু নহয় আমাৰ সুগাৰটো আমাৰ শৰীৰত আমাৰ যিকোনো কাম কৰিবলৈ শক্তি দিয়ে আৰু যেতিয়া আমি ভাত বা ৰুটি আমি খাওঁ তেতিয়া বা যিকোনো কাৰ্বহাইড্ৰেট থকা বস্তু খাওঁ ব্ৰেড বা বিস্কিটো খাওঁ তেতিয়া আমাৰ সেই কাৰ্বহাইড্ৰেট থকা বস্তুটো আমাৰ যেতিয়া হজম হৈ পেলাই গ্লুক'জ বা সুগাৰলৈ কনভাৰ্ট হৈ যায় তেতিয়া আমাৰ যেতিয়া ব্লাডত গ্লুক'জটো আহি যায় তেতিয়া ব্ৰেইনে আমাৰ পেনক্ৰিয়াছলৈ সিগনেলটো দিয়ে যে ইনসুলিন সিক্ৰেট কৰিব লাগে যেতিয়া পেনক্ৰিয়াছে ইনসুলিন সিক্ৰেট কৰে সেই ইনসুলিনটোৱে আমাৰ সুগাৰটো তাত ইউজ কৰি দিয়ে আৰু হেতু আমাৰ বডিত আমাৰ এনাৰ্জি দিয়ে যিবোৰ আমাৰ ব্ৰেইনৰ ফাংচন চলি থাকে হাৰ্টৰ কাম চলি থাকে কিডনিৰ কাম বা আমাৰ কাম কৰিবলৈ যেটো আমি শক্তি পাওঁ হেতু গ্লুক'জ এনেকে ইনসুলিনে ইউজ কৰিবলৈ হেল্প কৰি দিয়ে কিন্তু যেতিয়া গ্লুক'জ থকা বস্তু বা কাৰ্বহাইড্ৰেট একেবাৰে বন্ধ কৰি দিয়ে তেতিয়া তো ইনসুলিন সিক্ৰেচন নহব তেতিয়া কি হয় আমাৰ পেনক্ৰিয়াছৰ পৰা আৰু এটা উল্টা হৰমন সিক্ৰেট হয় যেটো নাম গ্লুকাগন যেতিয়া ইনসুলিনে কাম নকৰে গ্লুকাগনৰ উল্টা কামটো ষ্টাৰ্ট হৈ যায় গ্লুকাগনে কি কৰে আমাক যেহেতু শৰীৰত কন্টিনিউয়াসলি গ্লুক'জ সাপ্লাইতে লাগে আমাৰ শৰীৰৰ কামবোৰ চলিবৰ কাৰণে আমাৰ শক্তি দিবৰ কাৰণে গ্লুক'জ সাপ্লাইটো যাতে আমাৰ কমি নাযায় যাতে আমাৰ ব্লাড সুগাৰটো লো হৈ নাযায় গ্লুকাগনে আমাৰ লিভাৰলৈ সিগনেল দিয়ে যে লিভাৰে আমাৰ তাত ষ্ট'ৰ হৈ থকা যিবোৰ গ্লুক'জ থাকে হেতু আমাৰ তেজলৈ ব্লাডলৈ ৰিলিজ হ'বলৈ সিগনেলটো দি দিয়ে আৰু তেনেকৈ আমাৰ কন্টিনিউয়াস গ্লুক'জ সাপ্লাইটো পাই থাকো এতিয়া বুজি পালে কাৰ্বহাইড্ৰেট বন্ধ কৰিলে যে আমাৰ সুগাৰ কমি নাযায় সেই কাৰণে যিকোনো খাদ্য হওক আপোনাৰ নিজে তেনেকৈ ম্যানিপুলেট নকৰিব উৰি অহা কথা শুনি পেলাই সোশ্যাল মিডিয়াত দেখি পেলাই বা অলপ জানি পেলাই নিজৰ শৰীৰৰ ওপৰত তেনেকৈ এক্সপেৰিমেন্ট নকৰিব বিশেষকৈ ডায়াবেটিছ থাকিলে সকলো বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ কাৰণে গ্লুক'জ বা কাৰ্বহাইড্ৰেট ইম্পৰ্টেন্ট ফ্যাটো ইম্পৰ্টেন্ট হয় কিন্তু কি ফ্যাট খাব কেতিয়া খাব হেতু ইম্পৰ্টেন্ট কেনেকৈ খাব ইম্পৰ্টেন্ট আৰু বিশেষকৈ যেতিয়া ডায়াবেটিছ থাকে তেতিয়া আপোনালোকৰ যদি ইনসুলিনো লৈ থাকে তেতিয়াহলে আপোনাৰ কিমান ড'জৰ ইনসুলিন লৈছে সেই ইনসুলিনৰ ড'জটোৰ মতে আপোনাৰ কিমান পৰিমাণৰ কাৰ্বহাইড্ৰেট থকা বস্তু খায় হেতু যদি মিলি থাকে তেতিয়াহলে না সুগাৰ বাঢ়িব না সুগাৰ কম হ'ব হাইপোগ্লাইসেমিয়া নহয় হাইপোগ্লাইসেমিয়া মানে যেতিয়া ব্লাড সুগাৰ একেবাৰে লো হৈ যায় তেতিয়া মানুহৰ মানে ঘামি যায় বা ডিজিনেছ হয় ফিট হৈ যায় কিছুমানৰ গোপনি উঠে হেতুও নহয় আৰু ব্লাড সুগাৰ বাঢ়ি নাযায় সেই কাৰণে সদায় বিশেষকৈ ডায়াবেটিছ থাকিলে যিকোনো এগৰাকী প্ৰপাৰ কোৱালিফাইড ডায়েটিচিয়ান কনসাল্ট কৰি পেলাই সেই ডায়েটটো বনাব কোৱালিফাইড ডায়েটিচিয়ান মানে মই আগৰ ভিডিঅ'টো কৈছো যিসকলে বিএসসি নিউট্ৰিচন কৰিছে যিসকলে এমএসসি নিউট্ৰিচন কৰিছে আৰু যাৰ এক্সপেৰিয়েন্স আছে হস্পিটেল বা ক্লিনিক্যাল এক্সপেৰিয়েন্স আছে তেখেতসকলে জানে যে আপোনালোকৰ বডিত কি চলি আছে মেটাবলিজম কি চলি আছে দৰৱ কি খাই আছে আৰু আপোনালোকৰ সব কথা বুজি পেলাইহে প্ৰথম ধুনীয়াকৈ বঢ়িয়াকৈ ডায়েটটো বুজাই দিব আৰু ডায়েটিচিয়ানে এনেকুৱা নকৰে যে আপোনাক খোৱা বস্তু বন্ধ কৰি দিব আপোনাক যিখিনি লাগে যাতে আপোনাক ঘাটিও নহয় সেইবোৰ সব বস্তু দিব ভালকৈ বুজাইহে দিব মোৰ সব পেশেন্টে কয় যে বাইদেউ আপুনি ইমান খাব দিছে সুগাৰ বাঢ়ি যাব নেকি মই কৈছো আপুনি চাবচোন নিজে আপুনি মোক ফোন কৰি ক'ব যে আপোনাৰ সুগাৰটো কমি আহিছে আশা কৰো ভিডিঅ'টো আপোনাক হেল্প কৰিব যাতে কোনো মানুহৰ ক্ষতি নহয় এনেকুৱা যাতে নিজৰ ওপৰত টৰ্চাৰ নকৰে এক্সপেৰিমেন্ট নকৰে সুগাৰ থকা বস্তু বন্ধ কৰি পেলাই এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব আৰু লাইকো কৰিব কমেন্টও কৰিব ধন্যবাদ